নিমখ মানে একদম হোৱা চুকা নহয় একদম মানে ধুনীয়া। নমস্কাৰ, পুনৰবাৰ মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মোৰ পাছফালে এয়া খানা বনি আছে, ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। কি বনিছে গাহৰিটো আহিছে 20 কেজি বনোৱা আছে তো হয় কি নকবি গাহৰিটো গছত ৰছী বন্ধা হয়। বোলে এই ৰছী বান্ধিলে বৰদৈচিলাৰ পৰা ৰক্ষা পাব পাৰি বুলি আমি জানিব পাৰি। কিমান দূৰ সঁচা নাজানো। আমাৰ ইয়াতে গছবিলাকৰ ৰছী বন্ধা হয়। গতিকে আপোনালোকৰ কেনেদৰে কি নিয়ম আছে অকণমান জনাব। গছত ৰছী বান্ধে নে নাবান্ধে,